মই অকল চৰ্ট জানিছোঁ আজি আন এটা ব্লগলৈ আজি মই যাবলৈ লৈছোঁ মানে আজি মোৰ দাদাহঁতৰ লগত যাবলৈ লৈছোঁ আমাৰ গাঁওখনত দেখাবলৈ গাইছ আজি আপোনালোকক মই আমাৰ গাঁওখন বঢ়িয়াকৈ দেখাম গাইছ আৰু কেনে হয় আৰু মেইন কথাটো হ'ল মানে মই আপোনালোকক দেৰিকৈ কৈ আছোঁ কিয় মই যাম আজি আৰু এইফালে মোৰ বঢ়িয়াকৈ দেৰি গ'লোঁ গাইছ আহি আছোঁ মোৰ একদম কেটিএমখন লৈ গাইছ বৰ্তমান পূৰা গাইছ যাম আৰু এইফালে মই মানে বঢ়িয়াকৈ দাদাহঁতৰ ঘৰ পাই লোৱাৰ পিছত আপোনালোকক মই ক'ম মানে কিয় মই আপোনালোকক মই সেই নকৰা নাছিলোঁ কাৰণে আৰু বৰ্তমান মই যাই আছোঁ আৰু কি কাৰণ যাই আছোঁ আপোনালোকক ক'ম মই লাহে লাহে ক'ম বাকী আমাৰ গাঁওখন চাওক গাইছ আৰু মানে আমাৰ মানে গাঁওখন বহুত ভাল লাগে আৰু যাতে ফুৰিব তাতে আৰু গাইছ বেছি ভাল লাগে গাইছ এটা কমেণ্ট কৰি দিবচোন আৰু গাইছ বৰ্তমান দাদাহঁতক ঘৰ আহি পালোঁ ঘৰ আহি পিছত গাইছ মানে দাদা এফালে মাতিলোঁ গাইছ দাদাক মাতোঁতে আকৌ দাদা ওলাই আহিল চাইকেলখন লৈ আৰু দাদা আৰু মই বঢ়িয়াকৈ যাই আছোঁ মানে কাৰণটো হ'ল আমি এটা আজি মেকুৰী বিচাৰিব যাম সেইকাৰণে গাইছ মেকুৰী মানে দাদাহঁতৰ মেকুৰীটো মানে গাইছ হেৰাইছে সিফালে জনে ভিডিঅ' চাইছে সিফালে কোনোবা এটা ভাল মেকুৰী এটা গৈছে নেকি কৈছোঁ যে এটা কমেণ্ট কৰি দিব আৰু এইখিনি এনেই ক'লোঁ ধেমালি কৰিছোঁ বেয়া চেয়া নাপাব আৰু মানে দাদা আৰু মই যাই আছোঁ আৰু মানে এইফালে আমাৰ গাঁওখনো বহুত ভাল আৰু গাইছ দুঘৰমান ঘৰত সুধিলোঁ গাইছ আছে বুলি কৈছে গাইছ এতিয়া কিছুমান পাওঁ নেকি গাইছ চাওক আৰু গাইছ মই পাৰ্ট 2 নম্বৰখনত গাইছ আপোনালোকক ক'ম গাইছ মেকুৰীটো পালোঁ নাই যদি গাইছ পাওঁ আপোনালোকক ক'ম যদি নাপাওঁ যদি গাইছ আপোনালোকক ক'ম টেনশ্যন নল'ব গাইছ নতুন জনে চাইছে এইটো ভিডিঅ' এটা কমেণ্ট কৰি দিব আৰু গাইছ এটা লাইক আৰু এটা গাইছ ছাপৰ্ট কৰি দিব আৰু এইফালে মই আৰু এটা ছাবস্ক্ৰাইব কৰি দিবচোন ভিডিঅ'টো আৰু মই এইফালে ক্ৰিকেট খেলিবলৈ আহিলোঁ আৰু আমাৰ লগকেইটাৰ লগত গাইছ এইফালে ক্ৰিকেট খেলি আছোঁ আৰু গাইছ ঘৰৰ আহি পেলাই আজিলৈ ভিডিঅ'টো বাই বাই জয় অসম।